ছাৰ বাইদেউসকল, মোৰ ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ বাবে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি অৰ্থাৎ শিশুৰ বিকাশ আৰু শিক্ষা বিজ্ঞানৰ কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ভিডিঅ'টি ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বলক এতিয়া পলম নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। এটা ভাষা শিকোৱাৰ ফলপ্ৰসূ পাঠ এটাৰ আৰম্ভণি হয় পাঠটোৰ প্ৰসংগ উত্থাপন কৰি ব্লেকবোৰ্ডত লিখি শিকিবলগীয়া বিষয়বোৰৰ তালিকা প্ৰস্তুতকৰণত, সাৰাংশ কথনৰ পুনৰাবৃত্তি আৰু ছাত্ৰ ছাত্ৰীক কাৰ্য দি অনুপ্ৰেৰিত কৰি। চি নম্বৰ শুদ্ধ, শিকিবলগীয়া বিষয়বোৰৰ তালিকা প্ৰস্তুতকৰণত। নিদানমূলক তথা উপচাৰাত্মক শিক্ষণ হৈছে এক নয়াৰ্থক কাৰ্য, এক সৈদ্ধান্তিক কাৰ্য, এক আদেশাত্মক কাৰ্য, এক নিৰ্দেশমূলক কাৰ্য। ডি নম্বৰ শুদ্ধ, এক নিৰ্দেশমূলক কাৰ্য। ভাষা দক্ষতা কেনেদৰে শিকোৱা উচিত? একত্ৰিত ধৰণেৰে, অনুকৰণৰ দ্বাৰা, স্পষ্ট ব্যাখ্যাৰ দ্বাৰা, নিৰলে বা একান্তত। এ নম্বৰ শুদ্ধ, একত্ৰিত ধৰণেৰে। দ্ৰুত পঠনৰ উদ্দেশ্য হৈছে বিস্তৃত পাঠ, তথ্য বিচৰা, আগ্ৰহ উদ্ৰেক কৰা, নিৰ্দিষ্ট বিষয় বৰ্ণনা কৰা। ডি নম্বৰ শুদ্ধ, নিৰ্দিষ্ট বিষয় বৰ্ণনা কৰা। ভাষা শিকাৰ প্ৰক্ৰিয়াত ছাত্ৰ ছাত্ৰীয়ে উচ্চাৰণ কৰোঁতে আত্মবিশ্বাসৰ অভাৱ দেখা গৈছে। এই অৱস্থাটো কেনেকৈ অতিক্ৰম কৰিব পৰা যাব? ভুলবোৰ ঠাইতে শুধৰাই দি ভাষা বিশেষজ্ঞৰ সহায় লৈ বিশেষ কাৰ্য বা গতিবিধিৰ আয়োজন কৰি শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ শব্দ কৰি পঢ়ি নাট্য কাৰ্যৰ মাজেৰে এনে কাৰ্য দিব লাগে য'ত শিশুহঁতে ইটোৱে সিটোৰ লগত কথা পাতে। চি নম্বৰ শুদ্ধ, শ্ৰেণীকোঠাত ডাঙৰ ডাঙৰকৈ শব্দ কৰি পঢ়ি। প্ৰশ্নকাকত এখন প্ৰস্তুত কৰাৰ পাছত শিক্ষকজনে পৰীক্ষণ উদ্দেশ্যত চকু ফুৰাইছে। প্ৰশ্নকাকতখনৰ মূলতঃ কোনটো দিশত শিক্ষকজনে গুৰুত্ব দিছে? বিশ্বাসযোগ্যতাত, বৈধতাত, বিষয়বস্তু সামৰি লোৱাত, প্ৰশ্নবোৰৰ প্ৰকাৰত। বি শুদ্ধ, বৈধতাত। তলৰ কোনটো পঠন অসুবিধাৰ লক্ষণ নহয়? পঠনৰ গতি আৰু অনৰ্গলতাত অসুবিধা, শব্দ আৰু ধাৰণা বুজি পোৱাত অসুবিধা, বৰ্ণ আৰু শব্দ চিনি পোৱাত অসুবিধা, বানানৰ সামঞ্জস্যত অসুবিধা। ডি নম্বৰ শুদ্ধ, বানানৰ সামঞ্জস্যত অসুবিধা। ভাষাৰ প্ৰকৃতি সন্দৰ্ভত তলৰ কোনটো উক্তি শুদ্ধ নহয়? ভাষাই সৰলৰ পৰা জটিললৈ গতি কৰে, ভাষা সংশ্লেষণৰ পৰা বিশ্লেষণলৈ যায়, প্ৰতিটো ভাষাৰে নিজস্ব গঠন থাকে, সংস্কৃতি আৰু সভ্যতাৰ লগত ভাষা সম্পৰ্কিত। এ নম্বৰ শুদ্ধ। তলত দিয়া কোনটো শ্ৰেণীকোঠাৰ অনুশীলনে ভাষাৰ মৌখিক ক্ষমতা বিকাশ সক্ষম কৰি তোলে? এককভাৱে পদ্য মুখস্থ কৰি আবৃত্তি কৰা, প্ৰিয় কাহিনী এটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা, শিক্ষকৰ সৈতে সমস্বৰে পাঠ্যপুথিৰ অন্তৰ্গত কাহিনী এটা পঢ়া, শব্দৰ শুদ্ধ উচ্চাৰণ সমস্বৰে অনুশীলন কৰা। বি শুদ্ধ, প্ৰিয় কাহিনী একোটাৰ চৰিত্ৰ ৰূপায়ণত অংশগ্ৰহণ কৰা। শিকাৰুক যেতিয়া বানান আৰু বিৰাম চিহ্ন উন্নত কৰিবলৈ শিকোৱা হয় তেতিয়া সিহঁতৰ সলসলীয়াকৈ ক'ব পৰা ক্ষমতা তথা অনৰ্গলতা বৰ্ধিত হয়, সৃষ্টিশীলতাই পুষ্টি পায়, শিকন ক্ষমতা তীক্ষ্ণ হয়, শুদ্ধতা বা নিখুঁততা উন্নত হয়। ডি শুদ্ধ। ভাষাৰ শ্ৰেণী এটাত সংগঠনবাদৰ অৰ্থ হৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ বোধ গঠন কৰে আৰু বিভিন্ন অভিজ্ঞতাৰ মাজেৰে শব্দৰ জ্ঞান আহৰণ কৰি অভিজ্ঞতাসমূহ ভাষা দক্ষতাৰে প্ৰতিফলিত কৰে। ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিকন সামগ্ৰী প্ৰস্তুত কৰে আৰু প্ৰত্যক্ষ অভিজ্ঞতা লাভ কৰে। ছাত্ৰ ছাত্ৰীসকলে বৈসাদৃশ্যমূলক বিভিন্ন ধৰণৰ নমুনা অধ্যয়ন কৰি
এটা উপযুক্ত সমাধানত উপনীত হয়। ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ মাধ্যমৰ ব্যৱহাৰ কৰি নিজৰ নিজৰ সূত্ৰৰ সৃষ্টি কৰে। এ শুদ্ধ। ভাৰতত আঞ্চলিক ভাষাৰ বিকাশৰ ক্ষেত্ৰত তলৰ কোনটো প্ৰত্যাহ্বান হিচাপে ধৰা নহয়? এই ধাৰণাত থকা দ্ব্যৰ্থকতা, অনুবাদৰ জটিলতা, এই বিষয়ে মানুহৰ অজ্ঞতা, সা সুবিধাৰ অভাৱ। চি নম্বৰ শুদ্ধ। এই বিষয়ে মানুহৰ অজ্ঞতা। ভাষা আহৰণ হৈছে ব্যাকৰণৰ বিশ্লেষণ আৰু বোধৰ কাৰণে এক শৃংখলাগত পদ্ধতি। মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। কেৱল প্ৰয়োজনীয় শব্দ সম্ভাৰৰ ব্যৱহাৰ। শিশুৱে নিজৰ মাতৃভাষা শিকিব পৰা পৰিৱেশক উদগনি যোগোৱা এক কৌশল। বি নম্বৰ শুদ্ধ। মানৱ মস্তিষ্কৰ প্ৰকৃতিগত ক্ষমতাৰ কাৰণে ভাষা শিকাৰ এক প্ৰক্ৰিয়া। ভাষাৰ শিক্ষক এজনে লিখন দক্ষতা কেনেদৰে শিকাব পাৰে? মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণেৰে আৰু শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি, শিকাৰুক নিবন্ধ লিখিবলৈ দি, শ্ৰুতলিপি লিখিবলৈ দি, শিশুহঁতক পৰিপাটিকৈ লিখিবলৈ দি। এ নম্বৰ শুদ্ধ। মগজুত চিন্তাৰ খোৰাক যোগোৱা ধাৰণাৰে আৰু শিকাৰুক সিহঁতৰ নিজৰ ভাষাত লিখিবলৈ দি। ভাষা এটা সলসলীয়াকৈ ক'ব পৰা ক্ষমতা কিদৰে বৃদ্ধি কৰিব পৰা যায়? ভুল আঙুলিয়াই সেইবোৰ ঠাইতে শুধৰাই দি, কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি, ছাত্ৰ ছাত্ৰীৰ সৈতে কথা পাতি, ছাত্ৰ ছাত্ৰীয়ে বুজি নাপালে মনে মনে বহি থাকিবলৈ অনুমতি দি। বি নম্বৰ শুদ্ধ। কথোপকথনৰ দ্বাৰা যোগাযোগৰ সুযোগ সৃষ্টি কৰি। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ।